প্ৰথম প্ৰশ্ন, কোনটো বিহুক ভোগালী বিহু বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল মাঘ বিহু। পৰৱৰ্তী প্ৰশ্ন, শিৱদৌল কিমান মিটাৰ ওখ? শুদ্ধ উত্তৰটো হ'ল ৩৬ মিটাৰ ওখ। পৰৱৰ্তী প্ৰশ্ন, ভেলাঘৰ আৰু মেজি কোনটো বিহুৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰটো হ'ল মাঘ বিহু। পৰৱৰ্তী প্ৰশ্ন, অসমৰ শুৱালকুছি কিহৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰটো হ'ল পাট আৰু মুগাৰ বস্ত্ৰ শিল্পৰ বাবে বিখ্যাত। পৰৱৰ্তী প্ৰশ্ন, আহোমসকলৰ বিবাহ উৎসৱক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল চকলং। পৰৱৰ্তী প্ৰশ্ন, কাঠৰ সুন্দৰ খোদন কাৰ্য কৰা শিল্পীসকলক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল খনিকৰ। পৰৱৰ্তী প্ৰশ্ন, উস্তাদ আমজাদ আলী খানে কোনটো বাদ্য বজোৱাৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰটো হ'ল সৰোদ। পৰৱৰ্তী প্ৰশ্ন, অসমত কিমান প্ৰজাতিৰ বাঁহ পোৱা যায়? শুদ্ধ উত্তৰটো হ'ল মুঠ ৪১ প্ৰজাতিৰ বাঁহ পোৱা যায়। পৰৱৰ্তী প্ৰশ্ন, গোপেশ্বৰ দেৱাল ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল তেজপুৰত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ সৰ্থেবাৰী কিহৰ বাবে প্ৰসিদ্ধ? শুদ্ধ উত্তৰটো হ'ল কাঁহ পিতলৰ সামগ্ৰীৰ বাবে। পৰৱৰ্তী প্ৰশ্ন, বাইখ কোন জনগোষ্ঠীৰ উৎসৱ? শুদ্ধ উত্তৰটো হ'ল দেউৰীসকলৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে এই কথাষাৰ কোনে কৈছিল? শুদ্ধ উত্তৰটো হ'ল মহাত্মা গান্ধীয়ে। পৰৱৰ্তী প্ৰশ্ন, বড়ো কছাৰী লোকসকলে কোনটো উৎসৱ ৭ দিনৰ বাবে উদযাপন কৰে? শুদ্ধ উত্তৰটো হ'ল বৈশাগু। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া মহিলাৰ গৌৰৱময় পোচাক কোনটো? শুদ্ধ উত্তৰটো হ'ল মুগাৰ কাপোৰ। পৰৱৰ্তী প্ৰশ্ন, চিটিপাতি কি? শুদ্ধ উত্তৰটো হ'ল চিটিপাতি হৈছে অসমীয়া মহিলাসকলে কপালত পিন্ধা এবিধ অলংকাৰ। পৰৱৰ্তী প্ৰশ্ন, নামঘৰৰ ৩টা অংশ কি কি? শুদ্ধ উত্তৰটো হ'ল পদূলি, হলঘৰ আৰু মণিকূট। পৰৱৰ্তী প্ৰশ্ন, কেতিয়া গুৱাহাটীৰ লতাশিল পথাৰত গুৱাহাটীৰ দ্বাৰা প্ৰথমবাৰৰ বাবে বিহুক মঞ্চলৈ অনা হৈছিল? শুদ্ধ উত্তৰটো হ'ল ১৯৬২ চনত। পৰৱৰ্তী প্ৰশ্ন, উৰ্বশী কুণ্ডত কোন মন্দিৰ অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল উমানন্দ মন্দিৰ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।